হাই গাইজ ৱেলকাম মাই ইউটিউব চেনেল PB অফিচিয়েল নিউ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো আছোঁ তেন্তেহ'লে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ সকলোকে চেমা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আজি আহিছোঁ থালকুছিত আৰু আমাৰ ইয়াতে নিমন্ত্ৰণ আছে সৰুকৈ আৰু ইয়াতে চেমা পূজা উপলক্ষে থালকুছিত ডান্সৰ কম্পিটিশ্যন হ'ব আৰু সেই ডান্সৰ কম্পিটিশ্যনৰ কাৰণে আমাৰ বাইদেউক নিমন্ত্ৰণ জনাইছে যাৰ কাৰণে বাইদেৱে এবাৰ কৈ দিয়ক ভালে আছে বুলি আমি আৰম্ভ হ'ব আৰু কম্পিটিশ্যন আমাৰ কেছেট নৃত্য প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলীৰ সৈতে আমি ৰাইজক চিনাকি কৰি দিবলৈ ওলাইছোঁ লগতে এই চেগতে আমি তেখেতসকলক আমাৰ কমিটিৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম পোনপ্ৰথমে আমাৰ কমিটিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাম ভিতালী শৰণীয়া আমাৰ তেখেতক সম্বৰ্ধনা জনাব আমাৰ সাংস্কৃতিক সম্পাদক জিতুমণি ৰাজবংশীয়ে আন এগৰাকী বিচাৰক আমাৰ মাজত উপস্থিত হৈছে তেখেত হ'ল ধৰ্মেন্দ্ৰ দাস তেখেতক আমাৰ কমিটিৰ স্বেচ্ছাসেৱক হেমন্ত কলিতাই সম্বৰ্ধনা জনাব মই হেমন্ত কলিতাক তেখেতৰ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমাৰ আটাইৰে পৰিচিত পদ্মানন্দ বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ সহশিক্ষক তথা সাংস্কৃতিক জগতৰ লগত জড়িত হোমেন বৰ্মন ছাৰ আমাৰ প্ৰতি বছৰে আমাৰ আটাই চিনি পায়েই হোমেন বৰ্মন ছাৰক আমাৰ কমিটিৰ তৰফৰ পৰা তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম তেখেতক সম্বৰ্ধনা জনাব আমাৰ স্বেচ্ছাসেৱক জয়ন্ত ৰাজবংশীয়ে মই হোমেন বৰ্মন ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ জয়ন্ত ৰাজবংশীক অনুৰোধ জনাইছোঁ ইয়াৰ লগে লগে আমি একক কেছেট নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ ওলাইছোঁ তাৰ আগতেই আমাৰ মঞ্চ উদ্বোধন কৰিব আমাৰ থালকুছিৰে ৰাংঢালী দলে মই ৰাংঢালী গ্ৰুপ ডেন্স দলক আমাৰ মঞ্চ উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ তেখেতসকলৰ নৃত্যৰে আৰু আমাৰ কমিটিৰ তৰফৰ পৰা তেখেতসকললৈ অনেক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া আমাৰ মঞ্চত থালকুছিৰ ৰাংঢালী দল আমার মঞ্চ থালকুছির রাংঢালী দল আমার মঞ্চ থালকুছির রাংঢালী দল ইয়ার পিছতে আছে প্রিয়ঙ্কা বর্মন হাজু এটিগুলো আহ্বান জনালো এয়া আমার মঞ্চ রাংঢালী দল
গ্ৰুপ ফিনিচিং টাইম মোটামুটি আমাৰ প্ৰগ্ৰেম শেষ হ'ল এতিয়া আমি ঘৰলৈ যাম ইয়াতে ৰিজাল্টৰ হিচাপ কৰি আছে আমাৰ ঠিকে আছে মোটামুটি আমাৰ শেষ হ'ল এতিয়া আমি ঘৰলৈ যাম আৰু ঠিক আছে বাই বাই